হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি বতৰ ইমান গৰম, গৈ থাকোঁতে আইচক্ৰীম দুটা লৈ লৈছোঁ দুজনীয়ে। আজি গৈ আছোঁ বাহঁতৰ ঘৰত। আজি মোৰ ডাঙৰ ভাগিনৰ বাৰ্থডে হয় আৰু হাঁহটো দি পঠিয়াইছে অনাই ককায়েকে। বাৰ্থডে বুলি মাক দেউতাকে মানে বা ভিনদেউৱে আনি দিছে এযোৰ বান কাঁহী আৰু হেভি আছে, বহুত গধুৰ। বাতিটো চাওঁ, এইটো বহুত গধুৰ হৈছে নাই? এইটো গধুৰ হৈছে নাই? চফা কৰিবলৈ হ'লে কলা লাগিবলৈ গৈছে। যিহেতু এতিয়া ভাদ মাহ চলি আছে আৰু আমাৰ গুডু ভাদ মাহত জন্ম, সেইকাৰণে ভদীয়া পিঠা বনাব লাগিব। পিঠাৰ কাৰণে প্ৰথমে চাউলখিনি গোটেই ৰাতিটো তিয়াই থৈছিলে। পিঠাখিনি গুড়ি কৰি ল'লে আৰু গুড়ি কৰাৰ পাছতে পিঠাখিনিত অলপ নিমখ আৰু ইলাইচি আৰু পানী দি পেলাই এনেকৈ ডোটো বনাই লৈছে। আৰু এটা কেৰাহীত পানীখিনি উতল অহাৰ পাছত এনেকৈ চালনীত দি পেলাই সেইখিনি দি দিছে। আৰু যেতিয়া এই পিঠাখিনি সিজিব, ওপৰলৈ এনেকৈ উঠি আহিব, ভাত পিঠা বুলি কয় আমাৰ এইফালে, আপোনালোকৰ এইফালে কি কয় নাজানো। আৰু ভাদ মাহত জন্ম হ'লে এই পিঠাটো খোৱাটো এটা নিয়ম বুলি আগৰ পৰা মানি অহা। সকলো ঠাইতে নিয়মবিলাক বেলেগ বেলেগ হয়, আমাৰ ইয়াতে এনেকৈ কৰা হয়। আৰু এয়া মোৰ ভাগিন বাৰ্থডে বয় গুডু, তো সি লগৰবিলাকক ইনভাইট কৰি আছে ফোনত তাৰ বাৰ্থডেৰ কাৰণে। আৰু ইমান গৰম উঠিলে, ময়ো ড্ৰেছটো চেঞ্জ কৰিলোঁ। বাৰ এটা পাৰ্চেল আহিছিলে, তো মই প্ৰথমে ট্ৰাই কৰি ল'লোঁ। মই বেলেগ গিফ্ট অনাই নাই, নিদিওঁ আৰু দেই গিফ্ট চিফ্ট, হ'ব নাই? হে চাওঁ, গিফ্ট নাই না, হ'ব নাই? হাঁহি খোলা 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 খোলা, কি হয় চোৱা এইটো। প্ৰথমে যেতিয়া মই নাই অনা বুলি কৈছিলোঁ, মনটো মাৰিয়ে পেলাইছিলে। যেতিয়া এইটো দিলোঁ বাবল গানটো, তো তাৰ বহুত বেছি ফূৰ্তি। আৰু এতিয়া উৰিব নোৰে, তাক ভিনদেউৱে বাৰ্থডে বুলি ড্ৰোন এটা আনি দিছিলে। তো সেইটো উৰাবলৈ গ'ল, উৰিলে বহুত দূৰ পালেগৈ। সেইটো ঘূৰি নাহিলে, মানে ৰেঞ্জৰ বাহিৰ হৈ গ'ল। অলপ দূৰ বিচাৰিলেও তাৰ মনটো বহুত বেয়া হৈ আছে। এতিয়া সি কান্দিছেও, তাক বহুত ফুচুলাবলগীয়া হৈছে। মনটো একদম বেয়া হৈ গৈছে, যিহেতু নতুন বস্তুটো প্ৰথমবাৰ খেলিব লওঁতে এইটো উৰি গুচি গ'ল। আৰু এইফালে গাখীৰখিনি গৰম হোৱাৰ পাছত তাতে কাজু খিচমিচ আৰু ইলাচি দি পেলাই আমি যোনখিনি পিঠা বনাই থৈছিলোঁ ভাত পিঠা, সেইখিনি তাতে দি অলপ দেৰি সিজিব দিম। ভাত পিঠাখিনি আকৌ তাতে ক্ষীৰ টাইপত হৈ যাবগৈ। আৰু এতিয়া অলপ চেনি দি দিছোঁ সোৱাদ অনুসৰি। আৰু ভাদ মাহৰ ভদীয়া পিঠা ৰেডি হৈ গ'ল। এইফালে ভাত পিঠা আছে, এইফালে মুঠীয়া পিঠা, আৰু ইয়াতে অলপ ক্ৰীম দি দিছে। এইফালে মিঠাই আছে, চেনি অলপ দিয়া আছে। আৰু তাৰ খাব মন নাই, সি খাই বেয়া পায় পিঠা চিঠা। আৰু এই বাতিটোত দিয়া আছে লাষ্টত বনোৱা ক্ষীৰখিনি। হেপী বাৰ্থডে বেটা, আৰু আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব, সি যাতে ভাল মানুহ হয়, ভগৱানে তাক সদায় ভালে ৰাখে। ইমান মন মাৰি নাখায়, ধুনীয়াকৈ খোৱা, নহ'লে মই খাই দিম চব। এনেই কৈছোঁ, খোৱা। সি সেইফালে লাহে লাহে খাই আছে, চাকি তাকি দি আগবঢ়াই দিয়া হ'ল যিহেতু। এইফালে এয়া পৰ্ক, এয়া লোকেল চিকেন, ভাতৰ আয়োজন চলাব হৈ গ'ল। আৰু এতিয়া আমি ভাতত লাগি যাম। আৰু তাৰ লগৰখিনিও আহি পাই গৈছেহি। এইখিনি গোটেইখিনি বেলুন ফুলোৱাত লাগি গৈছে। কেকৰ কাৰণে ৰখি থকা হৈছে। আমাৰ দিনত যে এইবিলাক একোৱেই নাছিলে, পায়স অকণ দি চাকি এগছ জ্বলাই দিয়ে, সেয়াতে বাৰ্থডে সমাপ্ত। এয়া খুৰী আৰু ভণ্টিও পাই গ'লহি বাৰ্থডেৰ কাৰণে। বাৰ্থডে কেক অনা হৈ গ'ল। আৰু বাৰ্থডে মানে এইটো নিয়মহে কৰি থোৱা হৈছে, এনেও ভাদ মাহত জন্ম হোৱাৰ কাৰণে ভদীয়া পিঠা খুৱাবই লাগে। তো তাৰ অকল লগৰকেইটাকে মাতি সৰুকৈ থৈ দিয়া হৈছে। আৰু আমাৰ ইমন বেটা, সি বহুত ফূৰ্তি পাইছে। আজি ঢেৰ মানুহ আহিছে সিহঁতৰ ঘৰত। আৰু এয়া কেক কাটিং কৰিবৰ কাৰণে